গুৱাহাটী মহানগৰীত আজি দিনৰ ভাগত হোৱা তীব্ৰ শিল বৰষুণে জনজীৱন ব্যাহত কৰি তোলে। সৰস্বতী পূজাৰ উলা ম্লান কৰি পেলায়। মহানগৰীৰ ভঙাগড়, ৰাজগড় ৰোড আদি বিভিন্ন এলেকাত হোৱা শিল বৰষুণে পথবোৰ কিছু সময়ৰ বাবে শুকুলা কৰি তোলে। এই শিল বৰষুণৰ পাছতে মহানগৰীত তীব্ৰ শীত নামি আহে। গুৱাহাটীৰ পৰা ৰঞ্জন দত্তৰ ৰিপৰ্ট, তৰংগ লাইভ।